সুপ্ৰভাত জনাইছোঁ সকলোকে। আজি হৈছে 13 ফেব্ৰুৱাৰী আৰু আজিৰ দিনটো আমাৰ বাবে বিশেষ, কিয়নো আজি আমাৰ ল'ৰাটোৰ জন্মদিন। সেইবাবে ৰাতিপুৱাই এনেদৰে থাপনাতে চাকি এগছি জ্বলাই দিনটো আৰম্ভণি কৰিছোঁ। আৰু বহুদিন ভিডিঅ' চিডিঅ' দিয়া হোৱা নাই, কেতিয়া আপলোড কৰিব পাৰোঁ নাজানো, ভিডিঅ'টো কৰি থৈছোঁ। আৰু আশীৰ্বাদ কৰিব আপোনালোকে, ল'ৰাটো যাতে অনাগত দিনবোৰ ভালে কুশলে পাৰ হয়, সুস্থ সবল হৈ থাকে আৰু পঢ়া শুনাটো ভাল হয়, তাকে আশা কৰোঁ। আৰু এয়া বাৰ্থডে বুলি একো বিশেষ তেনেকুৱা নাই, তাৰে লগৰ ল'ৰা ছোৱালী কেইটামানক মাতি পায়স অকণ সন্ধিয়া খুৱাই দিম বুলি ভাবিছোঁ। আৰু সেইবাবে তাকে যোগাৰ কৰিছোঁ। আৰু এয়া দেউতাকে বজাৰ কৰি আনি দিলে। আৰু কিনো উদযাপন কৰিম, বাৰ্থডে নহয় জানো, বস্তু পাতি যিহে দাম। আৰু তাকে সৰুকৈ এনেদৰে বাৰ্থডেটো তাৰ সৰু ল'ৰা ছোৱালী কেইটামানকে মাতি পায়স অকণ খুৱাই দিম বুলি ভাবিছোঁ। যিহেতু সৰু ল'ৰাৰ কথা মনটো নামানে, সেইবাবে সিহঁতৰ সুখতেই আমাৰ সুখ নহয় জানো বাৰু। সেইবাবে এনেদৰে পায়স অকণ বনাম বুলি লৈছোঁ। আৰু এয়া গাখীৰখিনি গৰম কৰি লৈছোঁ মই। আৰু মইনো কেনেদৰে পায়সকণ বনাইছোঁ আজি আপোনালোকে চাই যাওকচোন ভিডিঅ'টি। আৰু এয়া গাখীৰখিনি গৰম কৰি লৈ তাতে তেজপাত আৰু ইলাচি কেইটামান পিচি দিছোঁ। আৰু চাউলখিনি মই তিয়াই থৈছিলোঁ, যিহেতু কণ জহা চাউল লৈছোঁ। আৰু প্ৰথমতে এয়া 3 মুঠি মই চাউল দি লৈছোঁ। আৰু তাৰ পাছতে এয়া এতিয়া এইখিনি মই এনেদৰে ঢালি দিছোঁ। আৰু বেছি টাইম নালাগে বনাবলৈ, কিয়নো চাউলখিনি আগেয়ে মই তিয়াই থৈছিলোঁ সেইবাবে। আৰু এতিয়া এইখিনি লৰাই আছোঁ। আৰু এতিয়া মই ইয়াতে ঘিউ 2 চামুচমান দি দিম। আৰু এখন হাতে ভিডিঅ' কৰি আছোঁ আৰু এখন হাতে এয়া বনায়ো আছোঁ। আৰু ঘিউ দিলে কি হয়, মানে গোন্ধটো পায়সখিনি ধুনীয়া হয়, খাবলৈও টেষ্ট এটা হয়। সেইবাবে এনেদৰে মই দিওঁ ঘিউখিনি। আৰু সকলোৱে বনোৱা সেইবিলাক বেলেগ বেলেগ পদ্ধতিবিলাক নহয় জানো বাৰু। আৰু মই এনেদৰেই বনাওঁ। আৰু এইখিনি অলপ সময় এনেদৰে লৰাই থাকি, আৰু এইখিনি যেতিয়া সিজিব, আৰু বেছি টাইম নালাগে কিয়নো চাউলখিনি তিয়াই থোৱা আছিল সেইবাবে। আৰু চাউলখিনি এনেদৰে আপোনালোকে পিটিকি চাব, যদি হৈ যায়, সিজি যায়, তেতিয়া আপোনালোকে ইয়াতে কাজু আৰু কিচমিচখিনি মই ইয়াত দি দিলোঁ। আৰু এতিয়া ইয়াতে মই যিহেতু আমুল তাজা লৈছোঁ, আৰু এইপিনে এভৰিডে পাউডাৰ গাখীৰো 1 কাপ দি দিছোঁ ডাঙৰ কাপেৰে। আৰু এইখিনি লৰাই লৈ অলপ সময় এনেদৰে লৰাই থাকিব। আৰু গেছটো কিন্তু মিডিয়াম ফ্লেমতে থৈছোঁ মই, মানে বহাই থ'লে কি হয়, মানে পটককেনে তলত জ্বলি যায়, সেইবাবে কম কৰি ৰাখিছোঁ জুইটো। আৰু এনেদৰে এইখিনি লৰাই লোৱাৰ পাছতে, আৰু চাউল যিহেতু মই 3 কাপ দিছিলোঁ, সেইবাবে চেনিও মই 2 কাপ দিছোঁ। আৰু এতিয়া এইখিনি হ'বই, আৰু বেছি টাইম নাই। পায়সখিনি বনাই মোৰ হৈয়ে গ'ল। আৰু এতিয়া সন্ধিয়ালৈ সৰু ল'ৰা ছোৱালী কেইটামানক মাতি এয়া কেক এটা কটোৱাই দিলোঁ। কিমান যে ফূৰ্তি পাইছে নহয়, সৰু ল'ৰা ছোৱালী আৰু এইবিলাকতে সুখ নহয় জানো, সিহঁতক সুখী কৰিব পাৰিলে আমাৰ সুখ নহয় জানো বাৰু। আৰু এনেদৰে তাৰ বাৰ্থডে বুলি আজি দিনটো পাৰ হ'ল। আজি হৈছে 14 ফেব্ৰুৱাৰী। ৰাতিপুৱাই ভিডিঅ'টো আকৌ আৰম্ভ কৰি দিছোঁ। আৰু এয়া হৈছে আমাৰ ধুনধুনক আজি ভাবিছোঁ সৰস্বতী পূজা যিহেতু কাণখন ফুটাই দিম। আৰু ঘৰৰ কাম বন পটাপট কৰি লৈছোঁ। আৰু তাই এনেদৰে খেলি আছে অকলে অকলে। আৰু মোৰ মেচিনটো দেখিছেনে, মেচিনটো চকাটোকে ঘূৰাই থাকেগৈ বাৰে বাৰে। আৰু মই গালি দি আছোঁ যে তাইক, হাঁহি দেখাইছে দেখিছেনে। আৰু ৰছীডাল খুলি থৈছোঁ মেচিনৰ। আৰু তাই এনেদৰে অকলে অকলে খেলি আছে। আৰু পিনে খেলি থাকোঁতে মই ভাত পানী বনাই ল'লোঁ একেবাৰে। আৰু এতিয়া ওলাইছোঁ কাণ ফুটাবলৈ বুলি। ওচৰতে নাৰ্ছ বাইদেউ এগৰাকীৰ লগত কথা পাতি থৈছিলোঁ। আৰু সৰস্বতী পূজাৰ দিনাখন বোলে কাণ ফুটালে ভাল বুলি কয়, কিয় ভাল নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। আৰু সৰুতে ফুটালে ভাল, ডাঙৰ হ'লে জনা হয় যে সিহঁতে মানে দিগদাৰ কৰে, আমনি কৰে মানে, সেইবাবে সৰুতে ফুটালেই ভাল। এতিয়া ওলাইছোঁ, কান্দে নে কি কৰে কৰিব আৰু কাণ ফুটাবলৈ।
আৰু এয়া কাণ ফুটাই আহি আছোঁ। তাই ইমান আমনি নকৰিলে বাৰু, মানে কথা পাতি পাতি অকণমান কান্দিলে আৰু আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে নিশ্চয় লাইক এটা কৰি দিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।